Hey guys, welcome to Guwahati ISBD. আৰু আমি আছো ISBD দাদাজনৰ ঘৰত দাদাজনে খাবলৈ মানে কিবা খাবলৈ গৈছে আৰু আমি কথা এটা ক'বলৈ আছে আপোনালোকক আৰু আমি জুবিন দাক লগ কৰি আহোঁতে গুৱাহাটীৰ গণেশগুৰি ৰখি আছিলোঁ মানে ৰখি থকা অৱস্থাত চেফ চইলৰ মানুহ এজন আছে চেফ চইল কি গম পায় নহয় আপোনালোকে আৰু সেই মানুহজনে এখন গামোচা পিন্ধাইছিলে গামোচাখন পিন্ধোৱাৰ পাছত মিডিয়া আহি মানে সেকেন্ডত মিডিয়া আহি ভিডিঅ' বনাই ক্লিয়াৰ কৰি দিলে আৰু মই ভিডিঅ'টো আপোনালোক দিছোঁ চাই ল'ব আৰু লিংকটো আছে চব তাত চাই ল'ব পাৰিব আৰু বহুত ভাল লাগিছে তাকো গুৱাহাটীত আমাক ইমান মৰম দিছে মিডিয়া আহিছে চবেই চেফ চইলৰ পৰা গামোচা পিন্ধাইছে বহুত মৰম দিছে আৰু তেজপুৰতো বহুত মৰম দিছে আৰু মই মানে কি ক'ম মই মিডিয়াত একো ক'বই নোৱাৰিলোঁ বহুত ভয়ো লাগিছে ফাৰ্ষ্ট টাইম লাইভ আহিছোঁ মিডিয়াত আৰু বহুত ভয়ো লাগিছিলে আৰু মই একো নকওঁ গাইছে মোক ক'বলৈ একো ভাষা নাইকিয়া হৈ গৈছে তাত গুৱাহাটীত এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ আৰু সকলোকে বহুত শুভেচ্ছা জনাইছোঁ আৰু 2023 বৰ্ষৰ শুভেচ্ছা জনালোঁ চবকে আৰু আশা কৰোঁ আমাক অকণ ছাপোৰ্ট কৰিব বুলি আশা থাকিল আৰু এতিয়া আছোঁ গুৱাহাটী ISBDত আৰু আজি গুৱাহাটী আজি ক'ত যাম আজি আমি যাম ফাৰ্ষ্ট টাইম তাজমহল চাবলৈ তাজমহল আগ্ৰাত যে আছে এইটো তাজমহল চাবলৈ যাম সেইটো ফ্লাইটৰ টিকেট আছে আপোনাৰ ফ্লাইটৰ টিকেট কেতিয়া আছে 12 ফ্লাইটৰ টিকেট আছে তাৰপৰা আগ্ৰাৰ পৰা আহিম আকৌ আগ্ৰাৰ পৰা আহি মেলি আমি চাম গুৱাহাটীত মানে অলপ ফুৰিম আৰু জিটি চাম আৰু আজি কংকন দালকদাৰক লগ কৰিবলৈ যাম দাদা হয় আৰু গাইছ এয়া হৈছে CNG হয় আৰু গাইছ এয়া হৈছে CNG আৰু অতি সোনকালে আহিছে মমা ইয়ালৈ ফিটা কাটিব গাইছ মমা আমাক মাতিছে CNG গাইছ এয়া চাওক অসম ৰাজ্যিক পৰিবহণ নিগম 1 তাৰিখে মমা আহিব ইয়াত ফিটা কাটিব এটা আনবক্সিং হৈ যাব গাইছ গাড়ী আপোনালোকে গেছৰ গাড়ীত উঠিব পাৰিব মাই গড আৰু আমাৰ ডেগাৰ পৰা যোৰহাটৰ পৰা অহা গাড়ী চব ফচ সোমাব লাগিব আৰু আমি য'ত আছিলোঁ দাদাজনৰ ঘৰত আমাৰ দাদাই ইয়াতে কাম কৰে চিকটি দে আৰ বহুত আজি মজা লাগিব গাইছ আৰু CNG গাড়ী এটা কাৰণে ভাল যে পৰিৱেশ আপোনাৰ একো নহয় আৰু পৰিৱেশ বহুত ছেফ ৰাখে সেইকাৰণে CNG উলিয়াইছে CNG অ' মাই গড কি মাথা খটাইছে আৰু দুখাইছে গাইছ ব্লক এই গাড়ীখনৰ কি কাম আছে কি কাম নাই চব দুখাম ব্লক মোৰ লগত আৰু যদি গাইছ মোৰ চেনেল নতুন গাইছে চেনেল ছাবস্ক্ৰাইব কৰি যদি ফেচবুকত চাইছে ফেচবুকৰ পেজটো ফ'ল' কৰিব এতিয়া ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইছ এইখনে আছে ISBD বাছ ষ্টেচন দেৰগাঁৱৰ পৰা যোৰহাটৰ পৰা অহা গাড়ী ইয়াতে ৰখিব লাগিব গাইছ আৰু ইয়াতে ৰখিব আমাৰ চিকিউৰিটি আমাৰ দাদা হয় মোৰ ঘৰৰ ওচৰৰ নিজৰ দাদা বুলি ক'লেও বেয়া নহয় সেইজনী ইয়াত চিকিউৰিটি কৰে আজি ডিউটি নাইকিয়া মানে কাইলৈ আছে ডিউটি দেই আৰু ক'ত পালোঁ আৰু গাইছ ভিডিঅ' নিউজ লাইভৰ ভিডিঅ' লিংকটো ডেছক্ৰিপশ্যনত থাকিব তাতেও চাই ল'ব পাৰিব আৰু এতিয়া যাওঁ চাহখন খাই আহোঁ দেই আৰু ISBD গৈ আছোঁ গাইছ ISBDত চাহ খাবলৈ আৰু আপোনালোক ইমান ছাপোৰ্ট কৰিছে মই কি ক'ম আৰু গাইছ বহুত ছাপোৰ্ট কৰিছে বহুত ধন্যবাদ 2023ত সকলোৱে মিলি থাকক আৰু চাহটো খাই লওঁ চাওক ইয়াত গেছ জমা কৰি থৈ দিছে মানে আপুনি যিটো আমি যে দালি চালি কিনিলে জমা কৰি থৈ দিওঁ তেনেকৈ বস্তু জমা কৰি থৈ দিছে আৰু সেইটো তাত শেষ হৈ গ'লে ইয়াৰ পৰা নি আকৌ তাত ভৰাই থৈ দিব গেছ দেই আৰু কি এই গেছৰ গাড়ীত উঠিম এবাৰ ফিটা কাটিব কাইলৈ গাইছ আৰে ক'ত আহিলোঁ আৰু গাইছ অতি সোনকালে আনবক্সিং হৈ আছে CNG গাড়ী গেছৰ চাওক নাই অসম ৰাজ্যিক পৰিবহণ নিগম দেয়া ক'ত আহিছোঁ দেই গাইছ আৰু উঠিও ভাল লাগিব চাওক উঠি মজা লাগিব আকৌ কষ্ট নাই চাউণ্ড নাপায় আৰু কিবা এটা লগাই দিছে আৰু সেইটো তেল দিব আৰু গাইছ আমি ISBD ৰাতি কেইটা বজাত পাইছোঁ জানেনে 11টা বাজি পাৰ হৈ গ'ল আৰু দাদা ৰখি আছে বহুত দেৰিলৈকে তাৰপৰা কি ক'ম মানে আৰু 11টা বজাত পাইছে তাৰ ভাত চাত খাই আৰু আজি আপোনালোকক কি দেখুৱাম আমি তাজমহল দেখুৱাম কংকনদাৰ ঘৰলৈ যাম শৰাইঘাট দেখুৱাম জু দেখুৱাম বেহাবাৰী outpost দেখুৱাম এভৰিথিং ইম্পচিবল সেইখিনি এবাৰতে নোৱাৰি গাইছ যিকোনো দুটাই হ'ব হেৰি যাম জু যাম
শুনা মই কি কৈছোঁ যাম তোমাৰ বেহাবাৰী যাম তাৰপৰা হেৰি যাম এজোপা তাজমহল যাম কিলে শৰাইঘাট দলং আজি চব শেষ কৰি দিম মুঠতে মোক ঘৰ যাব লাগে আজি শেষ কৰিম দাদাহঁতৰ পৰা ওলালোঁ আৰু এতিয়া জালুকবাৰী পাৰ হৈছোঁ আমি যাম এতিয়া শৰাইঘাট দলং আৰু গুৱাহাটীত এনেকুৱা মৰম দিছে না গাইজ কি ক'ম বহুত মৰম দিছে আৰু গাইজ বহুতে মৰম কৰিছে না আমি কি ক'ম আৰু এজন মানুহে ষ্টেপছৰে মানুহ এজনে আপেল দিছে 4 কেজি আৰু কি ক'ম এই বহুতে সহায় কৰিছে বহুত ভাল লাগিছে গাইজ আৰু এতিয়া গৈছোঁ শৰাইঘাট সেয়া অলপ আৰু গাইজ কুঁৱলী চাওক না এই মাই গড গুৱাহাটীত ইমান কুঁৱলী গাইজ মাক কচম কৈছোঁ বহুত কুঁৱলী গাইজ বহুত কুঁৱলী আৰু গুৱাহাটীত অকলে খোৱাটো অসম্ভৱ গাইজ অকলে খোৱাটো অসম্ভৱ গাইজ গুৱাহাটীত অকলে খোৱাটো অসম্ভৱ ফাৰ্ষ্ট টাইম গুৱাহাটীত একো চিনি নাপাওঁ আমাৰ মানে একো চিনিয়েই নাপাওঁ গুৱাহাটীখনত এটা মানুহকো চিনি পোৱা নাছিলোঁ আমি লগ পাইছিলোঁ প্ৰথমতে জুবিনদাক লগ পোৱা কথা আছিলে জুবিনদাক লগ পোৱা কথাত মানে ষ্টেপছলে মানুহজন লগ পালোঁ ষ্টেপছল সকলোৱে জানেই ষ্টেপছল মানে কি সেই মানুহজন লগ পোৱা মানে সেইজন ভগৱানৰ লিখা হৈ পৰিলে সেইজনৰ পৰাই আমি বহুত সাহস পালোঁ জুবিনদাক লগ কৰিব পালোঁ আৰু গামোচা চামোচা পিন্ধাই বহুত সন্মানো পালোঁ আৰু বহুত মানুহ চিনাকি হ'লোঁ কি ক'ম মানে আৰু বহুত চিনাকি হ'ল আৰু সেই আৰু বহুত ভাল লাগিছে মানে গুৱাহাটীত আহি এনেকুৱা মৰম পাম বুলি ভবা নাছিলোঁ মানে ভাষা নাইকিয়া ক'বলৈ ক'ব গ'লে ভাষা নাইকিয়া মই নিজ লাইফত একো ক'বও নোৱাৰিলোঁ মুখত আৰু কি সেয়া আৰু গাইজ এইফালে কুঁৱলী চাওক এতিয়া বাজিছে 8:10 কুঁৱলী চাওক গুৱাহাটীত এয়াই হৈছে গাইজ গুৱাহাটী অ' মাই গড গুৱাহাটী আৰু গাইজ আমি আহি পালোঁ জালুকবাৰী আৰু জালুকবাৰী এইফালে চাই লওক নলবাৰী ৰঙিয়া পাঠশালা ক'ত পালোঁহি গাইজ আমি এতিয়া ক'ত যাম শৰাইঘাটখন চাই আহি আৰু যাম আৰু ক'ৰবাত ঘৰ যাবলৈ চব ক'ৰবাত যাম আৰু কৈ লওক ফাইনেলি পাই গ'লোঁ শৰাইঘাট দলং চব গাইজ শৰাইঘাট দলং গাইজ অ' গাইজ চাইকেলো ইমান দূৰ আহিম বুলি ভুলতো ভবা নাছিলোঁ গাইজ ফাইনেলি আমাৰ মুখৰ আগত শৰাইঘাট দলং দেয়াৰ গাড়ী ৰখোৱা নিষেধ ইয়াত গাড়ী চাড়ী ৰখাব নোৱাৰে গাইজ আৰু মুখৰ আগত চাওক শৰাইঘাট দলং অ' ভাই চাওক আৰু গাইজ ভইচটো কেনেকুৱা মাইক্ৰফোন লগাই থোৱা আছে আৰু আগত আছে পাহাৰ শৰাইঘাট দলং বেহাৰবাৰী outpost ইয়াতে শ্বুটিং হয় আৰু মানে গাইজ শ্বুটিং হৈ আছে মানে আৰু ৰিচা বাইদেউ আছে ৰিচা বাইদেউৰ লগত ফটো মাৰিম আৰু এইজনৰ লগত ফটো মাৰিছিলে আৰু মানে চব শ্বুটিং কৰি আছে গাইজ মানে পূৰা শ্বুটিঙত আছে আমি ইয়াত পাই গ'লোঁ গাইজ কেনেকুৱা লাগিছে কেনেকুৱা ফাৰ্ষ্ট টাইম লগ পাইছোঁ বেহাৰবাৰী গাইজ টিভিত চাই থাকোঁ বেহাৰবাৰী outpost এতিয়া তাৰ একো মাইকত কে ছাৰক লগ কৰিলে বহুত মন আছে আৰু ছাৰক উচি ছাৰক লগ কৰিলে বহুত মন আছে গাইজ বহুত মন আছে গাইজ লগ কৰিলে কৃষ্ণ মহাদেৱ লগ কৰিব পাৰিলে হ'ল আপুনি মোক কোনে কৈছিল ইমান কষ্ট কৰি চাইকেল লৈ আমি জুবিনদাক লগ কৰি আহিছোঁ তাৰমানে ৰাতি 9টা বাজি গ'ল লগ কৰিবলৈ জুবিনদাক লগ কৰিহে আহিছোঁ আৰু আপোনালোকক লগ কৰিম বুলি আহিছোঁ ইমান থেংক ইউ নতুন বছৰ শুভেচ্ছা থাকিল আপোনালোকক থাকিল আৰু কেইটা ডাইলগ এটা মাৰি দিয়ক এই মজা আৰু এটা কিবা এটা মাৰি দিয়ক জেগাত দিয়াকেতো মই ধুনীয়াকৈ কৈছোঁৱে শুভেচ্ছা যে সেইটো আপোনালোকে থাকিল মানে আমাৰ ডিষ্ট্ৰিক্ট আছে আমি গোটেইখিনি ঘূৰি মেলি কালি জুবিনদা কৰে আজি আপোনালোকে ইয়াত বহুত গোলাঘাট জেগাৰ পৰা আহিছোঁ ৰাতি ক'ত থাকক ৰাতি য'তে ত'তে আৰু গাইজ চবে চিনেমা এক্টিং কৰা মানুহ আছে মই চিনি নাপাওঁ পাহৰিলোঁ নামবোৰ কি আছে মই একো ধৰিব পৰা নাই দেখি মই কথাও পোৱা নাই গাইজ চিনি পাইছোঁ কিন্তু কি নাম চাম নাজানো ভয় লাগিছে গাইজ ভয় লাগিছে আৰু গাইজ আমি আহি পালোঁ তাজমহল এইটো আগ্ৰা তাজমহল আহি গ'লোঁ গাইজ আগ্ৰা চাবনে সেইটো চাওক আগ্ৰা তাজমহল আৰু আগ্ৰা তাজমহল মোৰ লগত আছে মানে ভাইটি হা
ই লোকেল মানে আৰু ই আমাক চব দেখুৱাই দিব এতিয়া বলক সেই ভিডিঅ'টো আজি তাজমহললৈ আৰম্ভ কৰোঁ আৰু গাইছ মানে ইয়াৰো চেনেল এটা আছে কি বুলি আছে আলম হুছেইন বুলি আছে চাব গাইছ মই ডেছক্ৰিপশ্যন লিংকটো দি দিম আলম হুছেইন আৰু গাইছ চাওক তাজমহল আছে তাজমহল আৰু গাইছ ইয়াত ফ্ৰণ্টৰ ফালে কিবা চাৰিটা খুঁটা থাকে যে সেইটো দিয়া তাজমহল হৈ যায় গাইছ তাজমহল দে আৰু তাজমহল গাইছ তাজমহল গাইছ আগ্ৰা নগ'লেও হ'ব আপোনাক গুৱাহাটী আহক তাজমহল চাই হেপী যাওক গুচি যাওক